birthday. Thank you. Unboxing kora. Guys, say to happy birthday gift. Birthday to you. Ki hoy gol? Na nami. Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো একদম ভাল। বহুত দিনৰ মূৰত আকৌ আজি নতুন এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আজি ব্লগটো চাই ভাল পাব। তেনে বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। গাইজ এতিয়া ওলাই মেলি ল'লোঁ আৰু এতিয়া যাব লৈ আছোঁ টাউনলৈ। অলপ বজাৰ টাউনলৈ যাওঁ বজাৰ কৰিবলৈ অলপ। আৰু আজি আমাৰ মাৰ বাৰ্থডে হয়, তো তাকে সৰুকৈ এটা ছাৰপ্ৰাইজ দিম। আৰু এতিয়া টাউনলৈ গৈ আছোঁ, কি কিনিব পাৰোঁ আপোনালোকক দেখাই থাকিম। আৰু এজনী মাজুবা দেই বৰ লাজ কৰে। তেনে ব'লক টাউনলৈ গৈ থাকোঁ। তো গাইজ এতিয়া টেম্পুত উঠি পেলাই ধুনীয়াকৈ যামগৈ আৰু আপোনালোকক কি দেখাব পাৰোঁ দেখাই থাকিম আৰু আপোনালোকে চাই থাকিব। আজি বতৰটো বহুত ধুনীয়া গাইজ। তেনে একদম টাউনত লগ পাই আছোঁ। তো গাইজ টাউন আহি পাই গ'লোহি আৰু ডাঙৰ বাকো লগ পালোঁ। আৰু এতিয়া গৈ আছোঁ বজাৰ কৰিবলৈ। আৰু এজনী টিপুটি দেখাই থাকিম। তেনে ব'লক একদম টাউনৰ বজাৰত লগ পাই আছোঁ। গাইজ এতিয়া পুবেনলৈ আহি আছোঁ চাবলৈ। এইফালে নহয় আই, এইফালে মই চিনিয়ে নাপাওঁ। গাইজ এয়া চাদৰ মেখেলা চাই আছোঁ। এইযোৰ বাই লৈছে। গাইজ কাপোৰ তিনিযোৰ ল'লোঁ আৰু ইয়াত ধুনীয়া ধুনীয়া কাপোৰ আছে। এইবোৰ চাৰ্টৰ পিচ ল'লা কাপোৰ হেৰি ব্লাউজ হয়। তো এতিয়া আৰু কি ল'ম দেখাই থাকিম আপোনালোকক। মাৰ কাৰণেও কিবা এটা লৈছোঁ, একদম ঘৰৰ এটাক নালাগে আৰু। এযোৰ কালি আহিলে দিব। চ' গাইজ এয়া কাপোৰ লোৱা হৈ গ'ল। তাৰপিছত আজি বতৰটো গোটেই বৰষুণ। নালাগে বেছি কাপোৰ বেয়া দিব তোমাক। দুযোৰ দিলোঁ নহয়, কিবা এটা খুৱাই দিম হৈ গ'ল সেইটো কৈছে। তো গাইজ আমাৰ পুতিয়ে কান্দি দিছে, কি কয় কাপোৰ নিদিওঁ বুলি কৈ। দিব তোমাকো কাপোৰ। তো আৰু এতিয়া গৈ আছোঁ বিশাললৈ। পুবেৰৰ কাম হৈ গ'ল। বুধবাৰ মাজত সোমাই কি কৰিবি? অঁ তহঁতৰ আছে নহয়। ওখটো চা নাই দিয়। ওখটো হ'ব আই ঐ। এই হ'ব তাই কটীয়া মোৰ জোখৰ বিন্দু মোৰ জোখৰ নহয়। এই সোণালী কালাৰ গল্ডেন কালাৰ। চ' গাইজ ইমান বৰষুণ দিলে মই তোমাৰ লৈ লৈছোঁ। কাপোৰ চাপোৰ কিনা হৈ গ'ল। এয়া পুতিয়ে আমি চেণ্ডেল এযোৰ লৈ যাম তোমাৰ। তেনে এতিয়া একদম বিশালত গাইজ টাউনৰ পৰা এতিয়া বিশাল ঘৰত সোমাইছোঁ। এতিয়া বিশালত চাওঁগৈ কি পাওঁ। আই পইচা নাই মোৰ 50 টকা এটা আছে। এতিয়া বিশালত গৈ কি পাওঁ আপোনালোকক দেখাই আছোঁ আৰু আপোনালোকে চাই থাকিব। আমি কিমান 499 দুটা জিন্স লেডিজ জিন্স 499 দুটা ওলা মেল। চ' গাইজ এতিয়া বিশাললৈ আহিছোঁ। এইবোৰ সৰু পোৱালি কাপোৰ ধুনীয়া লাগিছে। চ' চাওঁ ইয়াত কি পাওঁ। চ' গাইজ শ্বপিং কৰি থাকোঁতে লাইট গুচি গ'ল গাইজ। কি হৈ গ'ল নামি
কোনটো লাগিব তোমাৰ চাও এইটো লাগিব চাও হৈছে দিয়া কিনি দিম ৰ বাই তই নিজৰ কিয় খং উঠিছে ভাল লাগিছে দিম ৰবা চাহ ধুনীয়া লাগিছে একদম বৰ ভাল লাগিছে চ' গাইজ শ্বপিং কৰা হৈ গ'ল এতিয়া ঘৰ যাব ওলাই আছো চ' গাইজ টাউনৰ পৰা একদম ঘৰলৈ আহি পাই গ'লোহি আৰু ভিডিঅ' কৰিব নেদেখালো আৰু মানে ইমান ভাগৰ লাগিছে আৰু এতিয়া এতিয়া ঘৰলৈ গৈ আছো এই ৰা ইমান লেতেৰা এই কি ল'লো ঘৰত গৈ দেখাই আছো তেনে ঘৰত গৈ লগ পাই আছো কি কৈ দিয়া কিবা এটা Happy birthday koi. Happy birthday Aida. Thank you. Happy birthday. Edu kaita dise. Ki? Kala birthday ta kala mo birthday. Kala mo birthday. Ami ei ta. Edu tumhe dise. Edu tumhe dise birthday. Edu man dise. Ko time dile mo. Tu na dile. Tur. Nati le. Ka? Ati disa. Malute. Ei bro botol. Sa dalu. Ene data bono botol nise. Ene bijabon mo. Sa bijabon mo bare ati. Pura kona na. নহয় পিন্ধাইছা এইটো দেখাই দে তহঁতৰ A few moments later. So guys, ঘৰ আহি অথনিতে পালো ভাত পানী খালো বস্তুবোৰ একদম দেখাবলৈ মানে বহুত খেচিমেচি হৈ আছে ঘৰটো আৰু এতিয়া আজি মাৰ জন্মদিন জেখত কেক এটা ঘৰতে বনাম মানে অৰ্ডাৰ দিব নহ'ল আৰু ৰেডিমেড কেক নাপালোঁ আজি তাৰপিছত এতিয়া ঘৰতে বনাম কেকটো বস্তু পাতি লৈ আহিছোঁ আৰু আপোনালোকো দেখাই থাকিম আপোনালোকে চাই থাকিব আৰু মাক আশীৰ্বাদ কৰিব যেন তেওঁ সুস্থ থাকে সদায় তেনে কেকটো যেতিয়া বনাম তেতিয়া আপোনালোকক লগ পাই আছোঁ তো ইয়া কেক বনাবলৈ পুৰা চচপেন ৰেডি হৈ গ'ল বাটাৰ পেপাৰ এখন তাৰপিছতে এয়া এইটো মিল্ক এইটো কোকো পাউডাৰ ন তাৰপিছত এইটো বেকিং পাউডাৰ তাৰপিছত এইটো জেমছ ওপৰত ডেক'ৰেশ্যনৰ কাৰণে তো বনাব আৰু এতিয়া ডাঙৰ বাই আটা গাখীৰো মিক্স দিম আটা গুড়িৰে বনাম আটা গুড়ি চ' কেক বনাই আছে এতিয়া কেক বনোৱাৰ প্ৰচেছটো আপোনালোকক বেলেগ এদিন দেখাম এতিয়া কেকটো বনাই লওক দেৰিয়ে হৈ গ'ল প্ৰথমবাৰ বনাইছোঁ গাইজ কেকটো বনোৱা হৈ গ'ল এইটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব গাইজ মাক এতিয়া গিফ্ট দিছে এই বাজনীয়ে আৰু এই ভাইটিটোৱে আৰু এতিয়া আনবক্সিং কৰিম হেপী বাৰ্থডে থেংক ইউ এতিয়া আনবক্সিং কৰা লাখ টকীয়া গিফ্ট গাইজ এইটো হেপী বাৰ্থডে গিফ্ট দেই হেপী বাৰ্থডে কৈ দে হেপী বাৰ্থডে চবে এবাৰ হেপী বাৰ্থডে দে হেপী এইটো মাৰ বাৰ্থডে গিফ্ট গাইজ পাপা জাঙিটো তুলিলে না থ্যাংক ইউ কৈ দে হেপী বাৰ্থডে
কেক চেক কাটিলোঁ এতিয়া ভাত পানী খাম আৰু আৰু এযোৰ দিলোঁ মাক বাৰ্থডে গিফ্ট কাপোৰযোৰ কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে ভাল লাগিছে ইমানেই চাই কেনেকুৱা পালে ক'ব বহুত দিনৰ মই আকৌ ব্লগ বনালোঁ কমেণ্ট কৰিব আৰু আজিলৈ তেনে ইমানেই নেক্সট ব্লগত আকৌ লগ পাম